নমস্কাৰ, মই শ্ৰী প্ৰশান্ত শইকীয়া। মই ফেচবুকত লিখা কিছুমান কথা গল্পৰ ৰূপ এটা আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ। গল্পটোৰ নাম আছিল জীৱিকা। ভীমকলৰ সৈতে কেঁচা পিঠাৰ ডাঙৰ মিঠৈ এটা আৰু ৰঙা চাহ এবাতি খাই হাতত বৰশী আৰু আমলিৰ টোপখিনি লৈ সি বিল পালেহি। সদায় পুৱাতে বিললৈ আহে। বৰশীত পোৱা মাছকেইটা বজাৰত বিক্ৰী কৰি ঘৰৰ বজাৰখিনি কৰি নিয়ে। বৰশীত উঠা মাছবোৰৰ কষ্ট দেখিলে তাৰ বুকুখন ধৰফৰ কৰে। দিনটো সেই খবৰে হ'ল, আজি দেখোন বৰশীত মাছে খুট এটাকে নামাৰিলে। সৰু পোনা মাছ এজাকৰ সৈতে ডাঙৰ শ'ল মাছ দুটা দেখি তাৰ মনটো লক লকাই উঠিল। নতুনকৈ ভাল টোপ অলপ লগাই বৰশীটো আগবঢ়াই দিলে। কিন্তু অকণ অকণ পোনা মাছবিলাকৰ কি হ'ব? অথচ এয়া যে তাৰ জীৱিকা। বুকুৰ ভিতৰখনত এজাক ধুমুহাই কোবাই পেলালে। অৱশেষত সি খালী হাতেৰেই ঘৰলৈ উভতিল। জয় হ'ল মানৱতাৰ। ধন্যবাদ।